এই ভুলটো কেতিয়াও নকৰিব বন্ধুসকল। সাধাৰণতে আমাৰ দেখা পোৱা যায় ৰেল গেটত এই ভুলটো কৰা। যেতিয়া আপোনাৰ গেটখন পেলাই দিয়া হয় তেতিয়াহ'লে আপোনাৰ গেটৰ তলেদি যাবলৈ চেষ্টা কৰে, গাড়ীখন কিবা কৰি আপোনাৰ স্কুটি বা বাইক পাৰ কৰিবলৈ চেষ্টা কৰে। সেইটো ভুলৰ পৰা ভাৰতবৰ্ষৰ 27% ভাৰতবৰ্ষত এনেকুৱা বহুত ডাঙৰ ডাঙৰ ঘটনা হৈছে। সেইকাৰণে আপোনালোকে এইটো কেতিয়াও ভুল নকৰিব। যিহেতু খুব টাইমটো মিলাই পিনে তেখেতলোকৰ কাম তেখেতলোকে কৰে। যিহেতু এখন ৰেল যেতিয়া আপোনাৰ ৰেল বা মালবাহী গাড়ী ট্ৰেইন অহা মানে সিহঁতৰ যেতিয়া আপোনাৰ আহিব লয় তেতিয়া গেটখন পেলোৱা যায়। সেইটো সিদ্ধান্ত কৰিহে তেখেতলোকে গেটখন পেলায়। সেই গেটখন পেলোৱাৰ পিছত যদি আপুনি জুজবস্তিকৈ যাবলৈ চেষ্টা কৰে তেতিয়াহ'লে বহুত ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে বন্ধুসকল। এই কথাকেইটা সদায় আপোনালোকৰ বন্ধুক মই আগতো এবাৰ ভিডিঅ' বনাই কৈছোঁ, কিন্তু সেই ভিডিঅ' থ্ৰুৱেদি মই আপোনালোকক আকৌ এই কথাটো অনুৰোধ কৰিছোঁ, এনেকৈ আকৌ এই দেখিছে আপোনাৰ গেটখন খুলিব তেতিয়া আপুনি যাবলৈ চেষ্টা কৰিব। গেটখন এতিয়া উঠিলে এতিয়া আপুনি যাবলৈ চেষ্টা কৰিব। সেইকাৰণে আপুনি এনেকুৱা ভুল কেতিয়াও নকৰিব। এইখিনি কথাকে কৈ বন্ধুসকল আজি মই ভিডিঅ'টো এইকেইটা কথাই ক'লোঁ। আৰু ভৱিষ্যততে তেনেকুৱা কোনোবাই যদি ভুল কৰা দেখাও পায় আপোনালোকে সেই ভুলৰ পৰা তেখেতলোকক জনাই দিব, সাৱধান কৰাই দিব যে এনেকুৱা ভুল ভৱিষ্যতে আপোনালোকে নকৰিব। কেতিয়াবা ডাঙৰ বিপদ হ'ব পাৰে আৰু হৈ আছে। ধন্যবাদ বন্ধুসকল। জয় অসম।